হেল্ল' এভৰিৱান, আজি মই পথাৰত কাম কৰা দেখালোঁ দেই আপোনালোকক। এয়া দেখিছেনে বাৰু, আমাৰ মানে সৰিয়হৰ খেতি কৰিছিল, তাতে সৰিয়হবিলাক পকি গৈছেতো, সেইকাৰণে আমি সৰিয়হ তুলিব আহিলোঁ দেই আজি। এইফালে আছে বাইদেউ আৰু মামী, মই আৰু মানুহজন আছিল দিয়কচোন। মানুহজনে বোলে মুখখন নেদেখায়, সেইকাৰণে তাক ভিডিঅ'টো বনাব দিলোঁ দেই। দিয়কচোন বাৰু, কাম কৰা এটা ভিডিঅ' বনাই দিয়া বুলি ভিডিঅ'টোকে বনাবলৈ দিলোঁ। দেখিছেনে বাৰু, খেতিৰ সময়ত মই খেতিত লাগি আছোঁ দেই। ভিডিঅ' বনাব পৰা নাই, দিব পৰা নাই, সেইকাৰণে যি কাম কৰি আছোঁ সেয়াই ভিডিঅ' এটা বনাই পেলাই দিলোঁ দেই। কেনেকুৱা লাগিছে বাৰু চাওকচোন, আমাৰ পথাৰখন বহুত ভাল লাগি থাকে হয়নে? চবফালে সেউজীয়া সেউজীয়া, আৰু য'ত য'ত সৰিয়হ হৈছে সেইবিলাক হৈ আছে হালধীয়া হালধীয়া হয়নে? বহুত ভাল লগা পথাৰ হৈ আছে, বহুত ভাল লগা পৰিৱেশ। সেইকাৰণে ভাবিলোঁ মই যিহেতু কাম কৰি আছোঁ ন, সেইকাৰণে আপোনালোককো একবাৰ দেখালোঁ আৰু চাওকচোন বাৰু পথাৰখন কেনেকুৱা লাগিছে।